আজি মই বহিলো পিছত আচৰিত কথা আজি পৰিয়ালৰ 4 সদস্য ওলালো ফুৰিবলৈ বুলি মা আৰু মই আজি পিছত বহিছো আমাৰ আগত ডিজে আৰু দেউতা আজি ড্ৰাইভাৰ হিচাপে পিছে ড্ৰাইভাৰ সিটত নিজকে নেদেখি শান্তি লগাই নাছিল মনত বোলো কেতিয়া চলাও পাই গলো নহয় চান্সটো দেউতা আৰু মা গৈছে এযোৰ জোতা কিনিবলৈ মই বোলো এইটো পাকতে আগত বহিয়ে লওঁ এতিয়া বোলো একেবাৰে ফাইনেল ডেষ্টিনেশ্যন পোৱাৰ পিছতহে এইটো সিট খালী হ'ব কোনো নাপায় এইটো সিট এতিয়া মনত পিছে তাৰ এতিয়া বেলেগে শান্তি ড্ৰাইভাৰ সিটত প্ৰথমবাৰ বহা নিচিনা ফিল ল'বলৈ কিবা কিবি কৰি আছিলে নাজানো আৰু মাথাত কিহে খেলিলে তাৰ ফুৰিব যাম বুলি আমিতো পেট ভৰাই খাই আহিছো কিন্তু গাড়ীখনক নোখোৱালৈ কেনেকে হ'ব দিলো ভৰাই পেট্ৰল পাম্পত বোলো যিমান মন আছে খাই লৈ আকৌ ক'লে পেটটো বিষাইছে বোলো একেবাৰে ডক্তৰক দেখাই লৈ যাওঁ মনটো পিছে বেয়া লাগিছে দেই হাইৱেৰ কাষত থকা এইবোৰ দোকান মোৰ বৰ ভাল লাগে পিছে এদিনো সোমাইহে পোৱা নাই দেই ঠিক ঠাকে গৈ আছিল কিন্তু বেছিকৈ খাই অহা কোবত গেছ হৈ দিলে নহয় টায়াৰটো ফাটি গাড়ীখনৰ হাইৱেৰ ঠিক মাজতে য'ত এখনো দোকান নাই গম পালো অলপ দূৰত টায়াৰৰ দোকান আছে দেউতাই ক'লে তই ইয়াতে ৰখ মই লৈ আনোগৈ টায়াৰটো তাৰপিছত আমি টায়াৰটো লগাই ললো ফাইনেলি বাহঁতৰ ঘৰ পালোহি চফাখনত অলপ শুম বুলি লওঁতে ভিতৰৰ পৰা মাত আহিলে ঐ কোন এতিয়া খাই লৈ শুয়ে দিম আৰু দিয়ক আপোনালোকে খুৱাওক বাই বাই